হাই ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পাইছে মোক দেখিয়ে যে মই ক'ৰবাত যাবলৈ ওলাইছোঁ। হয়, মই আজি যাবলৈ ওলাইছোঁ নগাঁও। মোৰ দাদা যিহেতু হস্পিটেলত চাকৰি কৰে, তো তাৰ এটা বিশেষ কামত আমি নগাঁৱলৈ যাবলগীয়া হ'ল। কিন্তু এতিয়া যিহেতু ইণ্টাৰ ডিষ্ট্ৰিক্টবোৰ বন্ধ দিয়া আছে, তথাপিও আমি যাব পাৰিম যিহেতু হস্পিটেলৰ তাৰ গোটেইখিনি বস্তু আছে, ডকুমেণ্ট আছে। আৰু যিহেতু হস্পিটেলৰ কামতেই আমি যাবলৈ ওলাইছোঁ, গতিকে একো প্ৰব্লেম নহয়, যাব পাৰিম। আৰু আজি গৈ আমি ৰাতি নগাঁৱত মামাহঁতৰ ঘৰ আছে, তাতে থাকি দিম আৰু কালি আমি ৰিটাৰ্ণ হ'ম। আৰু এতিয়া বাজিছে প্ৰায় 5টা বাজি গ'লেই। তো এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ আৰু মই ভাবিলোঁ যিহেতু মই নগাঁৱলৈ গৈ আছোঁ, গতিকে পৰিৱেশটো আপোনালোককো অলপমান দেখাই যাওঁ। ভিডিঅ'টো দীঘল হ'ব, কিন্তু শেষলৈ চাই থাকিব। চ' লেটছ গেট ষ্টাৰ্টেড। আমি এতিয়া ওলালোঁ ঘৰৰ পৰা আৰু ইয়াত যিহেতু 6টা বজাৰ পৰা কাৰফিউ হ'ব, গতিকে দোকান পোহাৰ আৰু যান বাহন লাহে লাহে কমি আহিছে। আহি এয়া পালোঁ নেলি, আৰু নেলিত দেখিলোঁ ইমান পানী, মানুহৰ ঘৰৰ ভিতৰত পানী সোমাই গৈছে। আৰু বহুত লোকে ৰাস্তাৰ মথাউৰিৰ ওপৰত এনেদৰে তম্বু টানি বাস কৰিছে, আৰু কিছুমানে গাড়ীতো কাপোৰ টানি তেনেদৰে ৰাতি কটাইছে। এয়া চাওক, মানুহৰ কেনেকুৱা বিলৈ হৈছে, এফালে কৰোণা আৰু আনফালে বানপানী। দেৰি হৈ গ'ল। ধৰমটোলৰ পৰা নগাঁৱলৈ কণ্টিনিউ বহুত সময় ধৰি ডাঙৰ বৰষুণ দি আছিলে, চ' আমাৰ আহি পাওঁতে কালি লেট হৈ গ'ল। আৰু ৰাতিপুৱা উঠিয়ে দেখিলোঁ মামাহঁতৰ পিছফালে ইমান ধুনীয়া পৰিৱেশ এটা, চাৰিওফালে সেউজীয়া আৰু তৰ্জা বেৰাৰ ঘৰ, তাত গোবৰ মাটিৰে ধুনীয়াকৈ লিপি থৈ দিছে। চ' দেখিয়ে খুব ভাল লাগি গ'ল। যিহেতুকে আমি গুৱাহাটীত এনেকুৱা এটা পৰিৱেশ দেখিবলৈ নাপাওঁ বুলি ক'লেও ভুল নহ'ব। চ' ৰাতিপুৱাই খুব ভাল লাগিলে এই পৰিৱেশটো দেখি। আৰু এতিয়া দাদাৰ কৰিবলগীয়া কামখিনি ৰাতিপুৱাই কৰি ল'ব, আৰু তাৰ কামৰ পৰা ফ্ৰী হৈ লোৱাৰ পিছত আমি আজি গোটেইকেইটাই অলপমান ওলাই যাম। আৰু মামাহঁতেও ক'লে, যিহেতু আমি বহুত বছৰৰ মূৰত নগাঁৱলৈ গ'লোঁ, গতিকে ক'লে যে আজি আমি অলপমান ওলাই যাওঁ ব'লা গোটেইকেইটাই। আৰু মামাহঁতে এনেই গুৱাহাটীতে থাকে, তাতে ঘৰ আছে। চ' আমি মামাহঁতৰ ঘৰলৈ যাবলৈ হ'লে গুৱাহাটীতেই যাওঁ, আৰু তেওঁলোকে কৰ্মসূত্ৰে নগাঁৱত থাকে। আৰু নগাঁৱলৈ অহা নহয়েই, তো বহুত বছৰৰ পিছতহে আমি নগাঁও আহিছোঁ। চ' আজি আমি গোটেইকেইটাই একেলগে অলপমান ফুৰি আহিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি আজি ক'ত গ'লোঁ, কি কৰিলোঁ, গোটেইখিনি মই দেখাই যাম। এই গাড়ীখনক অলপমান গা ধুৱাই দিছোঁ। এতিয়া আমাৰ আৰু যাত্ৰা আৰম্ভ হৈ যাব। হাই ফ্ৰেণ্ডছসকল, এতিয়া আমি ৰেডি হ'লোঁ চবে শিলঘাট যাবলৈ। এয়া মোৰ মামী, মামা, মিঠি, আমি সকলোৱে একেলগে আজি শিলঘাট ভ্ৰমণ কৰিম। ব'লক, আপোনালোকেও ব'লক আমাৰ লগত, এপাক ফুৰি আহিব। এয়া পালোঁ আমি কলং নদী। কলং নদী গৈ কপিলীত পৰিছে, আৰু কপিলী গৈ ব্ৰহ্মপুত্ৰত লগ হৈছে। এইখন নগাঁও মেডিকেল কলেজ হস্পিটেল। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। এতিয়া আমি আহি পালোঁ নগাঁও অঞ্চলৰ এখন ব্যৱসায় প্ৰধান ঠাই ৰূপহী। এই ঠাইখন চিকনি চুফাৰীৰ কাৰণে অসম বিখ্যাত বুলি ক'লেও ভুল নহ'ব। চিকনি চুফাৰী মানে হ'ল কুমলীয়া তামোল গৰম পানীত উতলাই মাজৰ গোটা তামোল অংশ ৰ'দত ভালদৰে শুকুৱাই মিঠা পানৰ লগত পৰিৱেশন কৰা হয়। মিঠা পানৰ লগত যোনটো চেকা ডিমনিকি বুলি কয়, সেই চেকাটোৱে হৈছে চিকনি চুফাৰী।
সেই চুফাৰীৰ কাৰণে ৰূপহী অঞ্চল অসম বিখ্যাত বুলিয়ে ক'ব পাৰি। এতিয়া আমি শিঙিমাৰি পালোঁ। এই অঞ্চলত দা, কুঠাৰ, কটাৰী জাতীয় সামগ্ৰী সস্তীয়া দৰতে পোৱা যায়। আমি এতিয়া যোনখিনি ঠাইত আছোঁ, ইয়াৰ বাওঁফালে কেইবাখনো ডাঙৰ ডাঙৰ বিল আছে। সেইকাৰণে এই অঞ্চলত যথেষ্ট মাছ পোৱা যায় আৰু বহুত কমতেই পোৱা যায়। আৰু ইয়াৰ পৰাই নগাঁও অঞ্চললৈ মাছ ছাপ্লাই হয়। এই কামৰ লগত মুছলিম সম্প্ৰদায়ৰ লোকসকল বেছিকৈ জড়িত হৈ আছে। আৰু এই ৰাস্তাটো হোৱাৰ পৰাই বিভিন্ন ব্যৱসায়ো গঢ় লৈ উঠিছে। এই অঞ্চলৰ মানুহখিনি যথেষ্ট কৰ্মপটু আৰু ব্যৱসায়ত কৰ্মলিপ্ত হৈয়ে জীৱন নিৰ্বাহ কৰি আছে। আৰু এই অঞ্চলৰ এটা বিখ্যাত ব্যৱসায় হ'ল মৰাপাটৰ খেতি। ৰাস্তাৰ সোঁৱে বাৱে দুইফালে কেৱল মৰাপাটেই মৰাপাট। মৰাপাটৰ খেতি কৰিয়ে কিছু সংখ্যক লোক জীৱন নিৰ্বাহ কৰি আছে। ভৰ্তি হৈ আছে। আজিৰ দিনত এনেকৈ মৰাপাটৰ খেতি কৰাটো এতিয়া চিন্তা কৰিবলগীয়া কথা। আপুনি বেলেগ ঠাইত গৈ নাপাব এনেকুৱা মৰাপাটৰ খেতি। এই মৰাপাটৰ খেতিটো ইয়াৰ মানুহৰ তেজৰ লগত মিহলি হৈ আছে। তেজৰ ৰন্ধে ৰন্ধে সোমাই গৈছে মৰাপাটৰ খেতিটো। লগতে মাছৰ খেতি, এই ডাঙৰ ডাঙৰ পুখুৰীবিলাক দেখিছে জানো? মাছ এইটো। এনেদৰেই অলপ হাঁহি ধেমালিৰ মাজেৰে কথা পাতি পাতি আমি আহি পালোঁ এতিয়া কালিস্থান। আৰু এইফালেৰে চিধা গৈ থাকিলে আমি পাম লাওখোৱা অভয়াৰণ্য। যিহেতু এইখন অভয়াৰণ্যত আমি আগতে যোৱা নাই, গতিকে ভাবিলোঁ এপাক আমি সোমাই যাওঁ। কিন্তু বাওঁফালে দেখিলোঁ বানপানী। চাগে ব্ৰহ্মপুত্ৰৰ পানী এইফালেৰে ওলাই আহিছে। গতিকে আমি ভবামতে অভয়াৰণ্যত যাব নোৱাৰিম চাগে। তথাপি চাওঁ কি হয়। যদি সোমাব নোৱাৰোঁ, ঘূৰি আহিম। এয়া চাওক পানী, ব্ৰহ্মপুত্ৰৰ পানী এইফালেৰে এনেদৰে ওলাই আহিছে আৰু বহু লোকে ইয়াতে মাছ মাৰিছে। যাব পাৰি না? পানী হৈছে নেকি? কিমান যাব লাগিব? কেই কিলোমিটাৰ? আমি দোকানত সুধি ল'লোঁ আৰু তেওঁলোকে ক'লে আমি ভিতৰলৈ যাব পাৰিম। ৰাস্তাত পানী উঠা নাই। আৰু এইখনেই হৈছে লাওখোৱা অভয়াৰণ্যৰ প্ৰৱেশ পথ। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ অভয়াৰণ্যৰ। এয়া চাওক পানী হৈছে, চাগে আমি ভিতৰলৈ যাব নোৱাৰিম। আৰু এইটো হৈছে বন বিভাগৰ কাৰ্যালয়। এয়া চাওক বানপীড়িত গৰু, খাবলৈ একো নাই, থাকিবলৈ জেগা নাই, এনেদৰে ৰাস্তাতে দিন ৰাতি কটাইছে। ইয়াৰ পৰা আৰু আমি যাব নোৱাৰিম। বানপীড়িত লোকসকলে অভয়াৰণ্যৰ ৰাস্তাত এনেদৰেই অস্থায়ীভাৱে ঘৰ সাজি বাস কৰিছে। আমি অলপমান নামি গৈ পৰিৱেশটো চাই লওঁ। অভয়াৰণ্য ইয়াৰ পৰা কিমান? পানীয়ে ভাঙাই।
ওপৰলৈ আহিছিল নেকি পানী? অঁ ঘৰত পানী সোমাইছে আপোনালোকৰ? চোতালত সোমালে, কলপাত সোমাইছে। অঁ ব'লা। আপোনালোকে এতিয়া ইয়াতে আছে আৰু? নাই, মই ঘৰত আছোঁ। হে? অঁ, সেইদিনাখন বনোৱা হৈছে। আৰু খোৱাপানীৰ অভাৱৰ কাৰণে তেওঁলোকে নতুনকৈ এনেদৰে দমকল বনাই লৈছে। আহিছোঁ দিয়ক। ইমান পানী হৈছে, গছ গছনি বন্যপ্ৰাণী সকলোৰে অনিষ্ট হৈছে। এতিয়া আমি ইয়াৰ পৰা উভতো আৰু চিধাই শিলঘাট যাওঁ। It's not a game, it's a rich thing. এতিয়া আমি আম বাগানত অলপমান ৰখিলোঁ আৰু ইয়াতে আমি এতিয়া ৰসগোল্লা আৰু লাল চাহ খাই যাম। ৰসগোল্লাটো যিহেতু ইয়াতে ফেমাছ হয়, চ' ভাবিলোঁ অলপমান খাই যাওঁ, গোটেইকেইটাই অলপমান ৰখোঁ আৰু আপোনালোকক দেখাইছোঁ আম বাগানৰ বজাৰখন, আপোনালোকেও চাই লওক এবাৰ। এতিয়া আমি আহি পালোঁ হাইৱে। ইয়াৰ পৰা বাওঁফালে গ'লে আমি তেজপুৰ পাম আৰু আমি সোঁফালে যাম, সোঁফালে শিলঘাট পাম। এয়া আমি শিলঘাটলৈ সোমোৱা প্ৰৱেশ পথ পালোঁ। এইখন শিলঘাটৰ উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এয়া আমি সোঁফালে অৱস্থিত শিলঘাটৰ বিখ্যাত কামাখ্যা মন্দিৰ পালোঁ। ফাইনেলি আমি আহি পালোঁ শিলঘাট। এতিয়া চাওক ব্ৰহ্মপুত্ৰৰ পানীৰ ৰূপ, কিমান ওপৰলৈ পানী আহি গৈছে। এয়া চাওক পানী কিমান আহি গৈছে পানী। এয়া ব্ৰহ্মপুত্ৰ ৰুদ্ৰমূৰ্তি দেখিছে আপোনালোকে? বিশাল ব্ৰহ্মপুত্ৰ, ইপাৰ সিপাৰ দেখা নাপায়। নাই বুলিলেও 20-25 কিলোমিটাৰ হ'ব সেইটো পাৰ যাবলৈ। এইবোৰ ঠাই কিছুদিন আগলৈ ঘাঁহ বনেৰে ভৰ্তি হৈ আছিলে আৰু এতিয়া চাওক চাৰিওফালে বালি পৰি গ'ল। আমি ইয়ালৈ আহি আৰু এটা বস্তু দেখা পালোঁ, অসমীয়া গানৰ শ্বুটিং চলি আছে। যিহেতু এটা সাগৰৰ পাৰ ইমান ধুনীয়া, গতিকে চাওক সেয়া শ্বুটিং কৰি আছে। আমি অলপমান শ্বুটিঙো উপভোগ কৰিবলৈ পালোঁ আৰু ইমান ধুনীয়া পৰিৱেশ, গছ, পানী, চাৰিওফালে গছ গছ গছ, সেউজীয়া, পুৰা সেউজীয়া। আপোনালোকে যদি কোনোবাই অহা নাই, এবাৰ নিশ্চয় আহি চাব। ইয়াতে খুব ধুনীয়া, বহুত ভাল পাব। আৰু যিহেতু এতিয়া ইয়াতে পানী, বৰষুণ দি আছিল, বহুত বানপানী হৈ গৈছিলে, গতিকে ইয়াতে মাটিবোৰো পানী আহি গৈছিলে। ইয়াতে আগতে ঘাঁহ বন আছিলে, এতিয়া পানী অহাৰ পিছত চব বালিচৰ পৰি গৈছে আৰু খোজকাঢ়িবলৈ অলপ হেৰি হৈছে, পানী আছে ইয়াতে। গতিকে আপোনালোকে যদি অহা নাই, এবাৰ আহিব, খুব ভাল পাব। ফালেৰে অলপমান আগুৱাই গ'লে ত্ৰিশূলধাৰী মন্দিৰটো পায়। আমি অলপ আগুৱাই গৈ চাই আহোঁ। এয়া চাওক গছ, ইমান ওখ ওখ গছ।
এই ৰাস্তা এইবোৰ ৰাস্তাটো পুৰা বোকা হৈ গৈছে আপোনালোকে যদি আহে খৰালি সময়ত আহিব ইয়াতে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ইমানখিনি এইটো সময়ত আহিলে আৰু আপোনালোকৰ ধুনীয়া এই খৰি আনি আছে সৰু সৰু ভাইটিয়ে কিমান দূৰ আৰু ইফালে আমাৰ ভাইটিকেইটাই ক'লে মন্দিৰ আৰু বেছি দূৰ নাই গতিকে বলক যাওঁ আৰু কিমান দূৰ আছে চাওঁ এয়া আমি মন্দিৰ পালোঁ এইখন মন্দিৰৰ চোতাল আৰু দেখা পালোঁ বহুত মানুহ আছে ইহঁতক দেখি আমাৰ অলপমান ভাল লাগিল যে আমি অকলে নহয় আৰু মানুহ আছে বহুত এইটো ঢিপ নেকি কি হয় এইটো এইটো পাথৰ এটা ডাঙৰ পাথৰ যিহেতু এটা শিলঘাট শিলৰে যিহেতু মন্দিৰটো শিলৰে হয় এইটো আপোনাৰ মন্দিৰটো এই শিলটোৰ ভিতৰতে আচল মন্দিৰটো আছে আমি এতিয়া গেটেৰে অলপ আগুৱাই যাব চেষ্টা কৰোঁ আৰু ভিতৰলৈ গৈ আপোনালোকক দেখাই আছোঁ এইটো চিৰি ইয়াৰ ভিতৰত গৈ আমি মন্দিৰটো পাম বলক আন্ধাৰ কিন্তু ইমানখিনি চাগে নাহিবও পাৰে তথাপিও চেষ্টা কৰোঁ অলপমান দেখাবলৈ এইটো বাহিৰত বলক আমি এতিয়া অলপমান ভিতৰলৈ যাব চেষ্টা কৰোঁ অলপ সেৱা কৰি লৈ এয়া চব মন্দিৰ এয়া চাকি জ্বলাইছে ভিতৰত মহাদেৱ শিৱ এইটো শিল গোটেই শিল কাটি কাটি মন্দিৰ বনাইছে অলপমান প্ৰাৰ্থনা কৰোঁ আপোনালোকে অলপমান ইয়াৰ পৰাই সেৱা কৰি লওক আমি মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি ফুলঘাটৰ পৰা উভতিম আৰু আজি যিহেতু আমি গুৱাহাটীলৈ যাম গতিকে আৰু বেছি দেৰি নকৰোঁ নগাঁৱৰ পৰা সোনকালেই আমি ওলাই দিম আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব